চাৰ্জ নাই মোবাইল, সেইকাৰণে ব্লগ এতিয়ালৈকে এতিয়া মানে কি ক'ম ষ্টাৰ্ট কৰা নাই। এতিয়া আৰু কৰিছোঁ, এটা জেগাত যাওঁ, বহুত ধুনীয়া বোলে সেইটো প্লেচ। এতিয়া মানে গৈ আছোঁ আমি ডেকাচাঙৰ পৰা আহোঁ। ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু, তথাপিতো 20-25 কিলোমিটাৰমান হ'ব। চ' ভিডিঅ'টো চাই থাকিব। কালো কিসমারেলি মাই বাঁধে করিবানা তিমলাই হৃদয় রেলি মাই বিতাওলা জীবন কালো কিসমারেলি মাই বাঁধে করিবানা পাই গ'লো ইয়াত। তিমলাই হৃদয় রেলি মাই বিতাওলা জীবন Osonaiku ratu sari cara angregani Osonaiku ratu sari cara angregani Kini diula sunku cura So মানে আহি ইয়াৰ পাই গ'লোহি, দলং পাই গ'লোহি। সঁচাই কিন্তু বহুত ধুনীয়া, একদম কি ক'ম, বহুত ধুনীয়া জেগা এইবোৰ। আজি আৰু বিশেষকৈ এইকাৰণে ভাল লাগিলে যে একো গম নোপোৱাকৈ জাষ্ট আহিছিলোঁ আমি চাবৰ কাৰণে ইয়াত। তো তাৰপিছত আহি পেলাই গম পাইছোঁ যে ইয়াত ডিম্পুদা বোলে আহি আছে। একো গম নোপোৱাকৈ আহিছিলোঁ, ডিম্পুদাক হঠাৎ লগ পাই গ'লোঁ। চ' বহুত ভাল লাগিলে ডিম্পুদাক লগ পাই। চ' ইমানখিনি ভিডিঅ' কৰিব নোৱাৰিলোঁ, জাষ্ট অলপ ক্লিপ ল'লোঁ। ভিডিঅ' কৰিবলৈ অকণমান লাজ লাগিলে আৰু। চ' এতিয়া ইয়াত অলপ ফটোশ্বুট কৰিম আৰু তাৰপিছত ঘৰ যাম আৰু ব্লগ চাই যাব। ত' ৰাগ দেখাব আছেই। চ' আজি আৰু এটা বিশেষ কি মানে আজি মোৰ 500 ছাবস্ক্ৰাইবাৰ কমপ্লিট হ'ল। চ' মোৰ ফেমিলিটো এতিয়া 500 হৈ গ'ল। চ' সেইকাৰণে বহুত আপোনালোকক ধন্যবাদ দিছোঁ। তো এইটো গেষ্ট হাউচ হয়, এইবোৰ গেষ্ট হাউচ হয়, মানে বাঁহ বেতেৰে বনোৱা হয়। ঘৰবোৰ বহুত ধুনীয়া এইবোৰ চব। তো এইটো ইয়াৰ ওপৰত উঠি চাওঁ। তলা মাৰি থোৱা আছে চাগে। থাকিবলৈ বেলেগ ভাল হ'ব আৰু। চ' এইবোৰ আন্ধাৰ আহিছে নেকি বাৰু। চ' মানে এইবোৰ গেষ্ট হাউচ। চ' এইবোৰ যদি পিছত কিবা মিলে দেন ইয়াতো থাকি চামহি। চ' ইয়াতো আহিম থাকিবৰ কাৰণে। যদি পিছত আৰু ভাগ্যই মিলাই দেন ইয়ালৈ নিশ্চয় আহিম, এদিন থাকি চাম কেনেকুৱা লাগে, কেনেকুৱা ফিল হয়। আৰু বহুত ভালেই ফিল হ'ব চাগে। ইয়াতো এতিয়াও মানুহ বহুত আছে ইয়াত। চ' এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু বেছি টাইম নকৰোঁ। ইফালে ঘৰ পাওঁতে দেৰি হৈ যাব, ঘৰটো অলপ দূৰত আছে যে সেইকাৰণে ইয়াৰ পৰা ওলাই দিওঁ আৰু। মানুহৰ ঘৰত সোমালোঁ, মানে মই যাৰ লগত আহিছোঁ দাদাজনৰ লগত আহিছোঁ। দাদাহঁতৰ কোনোবা ঘৰৰ হয়। চ' ইয়াত সোমোৱালে মানে দাদাই মানে জেগাবোৰ দেখাই আছে, ক'ত কি মানে জেগাবোৰ অলপ দেখাই আছে। কিন্তু মই ভিডিঅ' কৰা নাই সিমানকৈ, কাৰণ সিমানখিনি ভিডিঅ' কৰিবলৈ হ'লে বহুত মানে দীঘল হৈ যাব। এতিয়া ডাইৰেক্ট ঘৰ যাম, ঘৰ আৰু ক'তো যাব লগা নাই, ডাইৰেক্ট ঘৰ যাম। ঘৰ গৈ ধুনীয়াকৈ ওলাই তাৰপিছত ৰাস চাব যাম। ইয়াতে পাতিছে ৰাস। ইয়াত ৰাস পাতিছে, অলপ দেৰিকৈ আহিম। মানে এতিয়া এনেই চাব আহিছোঁ, জাষ্ট চাব আহিছোঁ দেৰিকৈ। আৰু জোতা চোতা লগাই দিব অকণমান ভাল হৈ আহিবলৈতো বহুত কথা আছে। চ' এতিয়া মানে এনেই অকণমান ওলাই আহিলোঁ এনেই চাবৰ কাৰণে, কিন্তু দেৰিকৈ আহিম ৰাস চাবৰ কাৰণে। এতিয়া মানুহ হোৱাই নাই, মানুহ লাহে আহিব। পিন্ধি ল'লোঁ মই ড্ৰেছ আজি মহলাম, মানে ৰাসত মহলাম। চুলি লগাই লৈছোঁ, বাকী পেইণ্টটো কৰিবলৈ বাকী আছে বাৰু। পেইণ্ট নকৰোঁ নেকি, মুখখন এনেও ঢাকিয়ে ল'ম এনেকৈ। বাকী কমেণ্টত জনাবচোন কেনেকুৱা লাগিছে মোৰ চুলি কথা। ভাবিছোঁ এনেকুৱা কৰি যাম মই। চুলি চাই কেলি গৈছে, মই ধৰিবই পৰা নাই এতিয়ালৈকে। বাকী এতিয়ালৈকে পেইণ্ট কৰা মানুহ অহা নাই বাৰু। খালি মানে এনেই
মোৰ বিবুৱে লৈছে যে সেইকাৰণে তাই ড্ৰেছটো মানে চুলিটো লগাই চাইছোঁ কেনেকুৱা লাগে। বহুত দিন এনেকুৱা চুলি চিধা নাই আৰু ভাবিছোঁ পিছত এনেকুৱাই কৰিম চ' মানে এতিয়া ভিতৰলৈ গৈছোঁ। ইয়াত পেইণ্ট কৰি আছে। মিবু পেইণ্ট নাই হোৱা, পেইণ্ট কৰি হোৱা নাই ইয়াত। চ' ইয়াত পেইণ্ট কৰি আছে বিষ্ণু ন। তো ফাইনেলি মিবু ওলাইছে। মিবু পিছত আছে। চ' হৈ আছে, আৰম্ভ হৈ আছে। ঘৰ আহি পালোহি, মানে ঘৰ মানে তাত হৈ আছে ৰাস। চ' মই গুচি আহিলোঁ। মোৰ টোপনি যিহেতু মানে কালিও অলপ হোৱা দেৰি হ'ল, চ' সেইবাবে মই সোনকালে গুচি আহিলোঁ। সেইবাবে ভাবিলোঁ মই কি ঘৰ গুচি যাওঁ আৰু ভিডিঅ' এডিট কৰিব যিহেতু আছে, চ' সেইবাবে মই ঘৰ গুচি যাওঁ। চ' সেইবাবে ঘৰ গুচি আহিলোঁ। সম্পূৰ্ণ মোৰ ৰাস চোৱা নহ'ল, তথাপিতো যিমানকণ পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। এই ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটোত যদি নতুন তেন্তে ছাবস্ক্ৰাইব এটা কৰি যাব। লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। চ' আজিলৈ দিলোঁ, বাই।